শুনাচোন, তুমি মোক কেতিয়া বিয়া কৰাবা? বিয়া ৰবাচোন, তুমি ডাঙৰ হৈ লোৱা, ভাবিম বিয়া কথা। এতিয়া সৰু হৈ আছা বহুত, অলপ ডাঙৰ হৈ লোৱা। মই কিন্তু বিয়া হ'লে তোমালৈ বিয়া হ'ম। বিয়া কথা বাদ দিয়াচোন এতিয়া। পিছে তুমি ঘৰত কি বুলি কৈ আহিলা? এই লগৰজনীৰ লগত ফুৰিবলৈ যাওঁ বুলি কৈ আহিলোঁ। এইবোৰ বাদ দিয়া না, মোৰ বৰ ভোক লাগিছে, খাবলৈ কিবা এটা লৈ আহাগে। ভোক লাগিছে? মেৰিগ'ল্ড বিস্কুট এপেকেট আনি দিম, পেট ভৰি যাব। তোমাৰ মূৰাটো মেৰিগ'ল্ড বিস্কুট খাম নেকি? যোৱা চিপছ পেকেট এটা আনিবা। চিপছ খাবা? ৰবা লৈ আছোঁ ইয়াৰ আগতে, তুমি বহা অলপ দেয়াতে। এ ভাই এক চিনি পাইছনে? পাইছোঁ। এ ভাই ই যদি ইয়াত আছে, ইয়াক আলোচনী তলতে আছে, মই অহা দেখিছিলোঁ। বৈ আজি জনি হাই। এতিয়া কোনে বচাব? আঁতৰ। আমাৰ হাতৰ পৰা কিমান পলাবি? ঐ ধৰ তাক, ধৰ। অ' শিট, পইচা আনিব পাহৰি থাকিলোঁ, আকৌ তাই আচলতে যাব লাগিব। ঐ ঐ, কি হ'ল তোমাৰ? ঐ যাৰ লগত পাংগা ললো, এই ধনৰ লগত পাংগা নলবি। এইটো মৰিলে বোলা মৰকতি দুটা। বৈ শুনাচোন, তুমি মোক কেতিয়া বিয়া কৰাবা? ভোক লাগিছে, মেৰিগ'ল্ড বিস্কুট এপেকেট আনি দিম, পেট ভৰি যাব। তোমাৰ মূৰাটো মেৰিগ'ল্ড বিস্কুট খাম নেকি? যোৱা চিপছ পেকেট এটা আনিবা। চিপছ খাবা? ৰবা লৈ আছোঁ ইয়াৰ আগতে, তুমি বহা অলপ দেয়াতে।